এ বঢ়িয়া বঢ়িয়া ভাল লাগে কি বস্তু সেই গাছ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাছ বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাব যাই আছোঁ। পুৰা ভিডিঅ'টো একদম ধামাকা হ'ব। ভিডিঅ'টো চাই থাকিলে গম পাব একদম ধামাকা হ'ব পুৰা ভিডিঅ'টো। আজিকালি চাই থাকক। তো মানে চাইকেল লৈ কেনে যাই আছোঁ, যিহেতু বেছি দূৰ জেগা নহয়, তো পামেই আৰু পাবা কেনে বহুত দিনৰ মূৰত। আৰু তো বোলে চাইকেল ল'লে নতুন চাইকেল। তো গাছ এখানি নতুন চাইকেল লৈছি, বঢ়িয়া চাইকেল। তো চাইকেলখন কিমান মান দি লৈছা? 20 মান লৈছি। এখন চাইকেলৰ দাম হৈছে 20,000। তো চাইকেলখন অলপ কেনেকুৱা কি বুজাই দিছোন। তো গিয়াৰ আছে দেখি চাইকেলখন। তো চাইকেলখনৰ এটা গিয়াৰ আছে আৰু চাইকেলখন চাওক কেনেকুৱা এটা লুক হৈছে, মজা। ও ভাবো চাইকেলখন মই অলপ চলাও দে। মই অলপ চলবা না তাকে। তো গাছ কৈ এতিয়া এখন চাইকেল মই চলাই ল'ম পুৰা বঢ়িয়াকে। তই মোৰখন লৈ ল যোৱাক বাচ্চাক। এই গাছ বঢ়িয়া লাগছে চলাই পেলাই, একদম মানে চাওক পেডেল একদম মাৰা আনে নাপি, পুৰা একদম জোচ তো তোলা পোৱা নালগে, পুৰা একদম ফাই ফাই যাই থাকে চব। মোৰ চাইকেলখন চলাই কেনে লাগছি? হা এ ভাই এখন চলাই কিন্তু একদম আৰাম পাইছো দে ভাই, বাইক চলা আন পাইছো একদম। তো আমি এতিয়া আহি পালোঁ হাঁহকাটা। তো ইয়াতে বোলে মাছ মাৰি চাগো। তো মোক লগৰ ছোৱালী এটাই ফোন কৰিছে, তো তাকে যাই আছোঁ আৰু খেলা চাবাক লাগি। তো বাকী পামেই আৰু আগত অলপমান আছে। তো আপোনালোক ভিডিঅ'টো চাই থাকক। কি বস্তু কি বস্তু মানে প্লাষ্টিকেৰে যে ঘেৰি ধৰিছে, তই ফালে চাই ল ৰ। অ বইটো কি বস্তু হে? দে তো ফালে এলা আছে মাছৰ টপ আধাৰ, মানে দুনিয়াৰ আধাৰ লাগে, বেলেগ বেলেগ আধাৰ টপ, তেতিয়া মাছ আহে না। আৰু এইফালে বঢ়িয়াকৈ চাই লওঁ, ই মাছ পাইছে নেকি কোতে কোতে। ইয়ে নাই গাইছ, এই 3-4মান পাইছে, কাম নাই মাছ। ও ঘুৰা মাছ মাৰা নাই কিয়া? বডিটো চা, বডিটো ঘেৰা এ বঢ়িয়া বঢ়িয়া। ভাল লাগছে না নাই? বডিটো কেনে লাগিছে? বঢ়িয়া। তো বাকী ইয়াতে মাছ মাৰি আছিল। তো মানে তাতে বেছি হাল্লা চাল্লা কৰা নাই আৰু, মানে 5,000 না 4,000 টকা দিছে, দি পেলাই খালতে মাছ মাৰিছে। দিনটো যিমান মাৰিব পাৰে আৰু পইচা দি পেলাই মাছ মাৰিছে। বাকী যি কি নহওক চাই পেলাই ভালেই লাগিল। মাছ মানে সিমান এটা পোৱা নাই, পুৱাই পাইছিল আৰু এতিয়া আৰু পিছবেলাকে পাব পাৰে। এতিয়া মানে মাছটো ইমান অহা নাই। বাকী যি কি নহওক আৰু আমি যাই দিবাৰ পৰা। তো বাকী এইখিনি হৈছে ৰাস্তা বয়া, মানে ৰাস্তাৰ কাম চলি আছে আৰু। তো এখন দলং বনাই আছে, তো এখানে হৈ গ'ল। বাকী যাই পেলাই কেনে লাগিল? মাছটো নাই, সেইটো হয় কিন্তু মাছৰ কাৰণে দেখা নাই। কৰবা লৈ আহিলি তো? অ বৌ চানা আছে নেকি তোৰ? ঐ কি খাইছা? পৰঠা? ময়ো পৰঠাই খাইছো দে। পৰঠাই খাইছো, ই লাজ কৰে তাৰমান।